নমস্কাৰ, এই মুহূৰ্তত ৰাজ্যবাসীৰ কাৰণে লৈ আহিছোঁ এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 20 ছেপ্টেম্বৰ। অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা এনেধৰণৰ খবৰবোৰ চাই থাকিবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। এই মুহূৰ্তত জনাই আছোঁ ৰাজ্যবাসীৰ জ্ঞাতাতে এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ। এবাৰ দুৰ্গা পূজাৰ বাবে কি নতুন SOP জাৰি কৰা হৈছে তাৰ তথ্য লৈ আহিছোঁ। এই মুহূৰ্তত জনাই আছোঁ এটা বিগ ব্ৰেকিং নিউজ। দুৰ্গা পূজাৰ বাবে নতুন SOP জাৰি কৰা হৈছে। সমাগত দুৰ্গা পূজাৰ বাবে নতুন SOP জাৰি কৰা হৈছে অসম চৰকাৰৰ তৰফৰ পৰা। ৰাজ্যবাসীক জ্ঞাতাতে জনাইছোঁ এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ। পূজা কমিটিয়ে স্থানীয় আৰক্ষীৰ পৰা ল'ব লাগিব এইবাৰ অনুমতি। এবাৰ নতুন SOP জাৰি কৰা হৈছে। পূজা কমিটিয়ে দুৰ্গা পূজা কমিটিয়ে স্থানীয় আৰক্ষীৰ পৰা ল'ব লাগিব অনুমতি। পূজা মণ্ডপৰ কাষৰ জাবৰ নিষ্কাশনৰ বাবে বিশেষ ব্যৱস্থা থাকিব লাগিব এইবাৰ। 24 ঘণ্টাই পূজা কমিটিত ভলেণ্টিয়াৰ থাকিব লাগিব মণ্ডপৰ আশে পাশে। ৰাজ্যবাসীৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ, কিয়নো এইবাৰ পূজাৰ বাবে কেইটামান নতুন SOP জাৰি কৰা হৈছে। এই নতুন SOPৰ ভিতৰত আছে 24 ঘণ্টাই পূজা কমিটিৰ ভলেণ্টিয়াৰ থাকিব লাগিব মণ্ডপৰ আশে পাশে। পূজা মণ্ডপসমূহত CCTV কেমেৰাৰ ব্যৱস্থা থাকিব লাগিব। পূজা কমিটিয়ে নিয়োগ কৰা স্বেচ্ছাসেৱকৰ থাকিব লাগিব পৰিচয় পত্ৰ। এটা অত্যন্ত জৰুৰী খবৰ, কেইটামান নতুন SOP জাৰি কৰা হৈছে। স্বেচ্ছাসেৱকসকলৰ তথ্য স্থানীয় থানাত দিব লাগিব পূজা কমিটিয়ে। প্ৰতিটো পূজা মণ্ডপত টয়লেটৰ ব্যৱস্থা থাকিব লাগিব। এইবাৰৰ পৰা নতুন SOP জাৰি কৰা হৈছে। প্ৰতিটো পূজা মণ্ডপৰ টয়লেটৰ ব্যৱস্থা থাকিব লাগিব। মাইকৰ ভলিউমৰ ফলত যাতে শব্দ প্ৰদূষণ নহয় ইয়াৰ ওপৰতো নজৰ ৰাখিব লাগিব এইবাৰ পূজা কমিটিয়ে। বায়'ডিগ্ৰেডেবল সামগ্ৰী ব্যৱহাৰ কৰি প্ৰতিমা নিৰ্মাণৰ আহ্বান জনোৱা হৈছে। 5টাকৈ প্ৰান্তত প্ৰতিমা বিসৰ্জন দিব পাৰিব গুৱাহাটীত। কেইটামান নতুন SOP জাৰি কৰা হৈছে। ৰাজপথ বন্ধ কৰি কোনেও যাতে পূজা অনুষ্ঠিত নকৰে তাৰ বাবে আহ্বান জনোৱা হৈছে। দুৰ্গা পূজাৰ বাবে এইবাৰ নতুন SOP কেইটামান নতুন SOP জাৰি কৰা হৈছে। পূজা কমিটিয়ে স্থানীয় আৰক্ষীৰ পৰা ল'ব লাগিব অনুমতি। ইয়াৰ পিছত কোৱা হৈছে পূজা মণ্ডপৰ কাষত জাবৰ নিষ্কাশনৰ বাবে বিশেষ ব্যৱস্থা থাকিব লাগিব। ইয়াৰ উপৰিও আৰু কেইটামান নতুন SOP জাৰি কৰা হৈছে। পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰটো হৈছে এইবাৰ 23 ছেপ্টেম্বৰত ৰাজ্য চৰকাৰৰ বৃহৎ নিযুক্তি। ৰাজ্যবাসীৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ। এইবাৰ 23 ছেপ্টেম্বৰত ৰাজ্য চৰকাৰৰ বৃহৎ নিযুক্তি হ'ব। 23 ছেপ্টেম্বৰত 10,000তকৈ অধিক নিবনুৱা যুৱক যুৱতীয়ে লাভ কৰিব নিযুক্তি পত্ৰ। এটা বিগ ব্ৰেকিং জনাইছোঁ। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ তৰফৰ পৰা বৃহৎ ঘোষণা কৰা হৈছে। 22 ছেপ্টেম্বৰৰ পৰিৱৰ্তে 23 ছেপ্টেম্বৰত দিয়া হ'ব নিযুক্তি পত্ৰ। কিছু সময় পূৰ্বে মুখ্যমন্ত্ৰীৰ তৰফৰ পৰা কোৱা হৈছে ৰাতিপুৱাৰ ভাগত নিযুক্তি পত্ৰ বিতৰণ কৰিব এইবাৰ ৰাজ্য চৰকাৰে। হিমন্ত বিশ্ব শৰ্মাই নিজ হাতে নিযুক্তি পত্ৰ দিব নিবনুৱা যুৱক যুৱতীক। 23 ছেপ্টেম্বৰত 10,000তকৈ অধিক নিবনুৱা যুৱক যুৱতীয়ে লাভ কৰিব নিযুক্তি পত্ৰ। মুখ্যমন্ত্ৰীৰ তৰফৰ পৰা সেই কথা কোৱা হৈছে। আৰু কোৱা হৈছে 22 ছেপ্টেম্বৰৰ পৰিৱৰ্তে এইবাৰ 23 ছেপ্টেম্বৰত ৰাজ্যৰ বহু যুৱক যুৱতীক নিযুক্তি পত্ৰ প্ৰদান কৰা হ'ব। আৰু পুৱাৰ ভাগত নিযুক্তি পত্ৰ বিতৰণ কৰিব ৰাজ্য চৰকাৰে। হিমন্ত বিশ্ব শৰ্মাই নিজ হাতে সেই নিযুক্তি পত্ৰবোৰ নিবনুৱা যুৱক যুৱতীক প্ৰদান কৰিব বুলি কোৱা হৈছে। 23 ছেপ্টেম্বৰত 10,000তকৈ অধিক নিবনুৱা যুৱক যুৱতীয়ে লাভ কৰিব সেই নিযুক্তি পত্ৰ।